Hi friends, welcome to my YouTube channel Deba Vlogs. আজি মই আপোনাক দেখাবলৈ যাই আছো এটা ধুনীয়া প্লেস। বলক ভিডিওটো আৰম্ভ কৰো। আজি মই আপোনাক দেখাবলৈ যাই আছো বৰপেটা টাউনৰ ওচৰতে থকা এটা ধুনীয়া ঠাই আৰু এই ঠাইডোখৰ ইমানে ধুনীয়া আপোনাৰ চালে গম পাব। বলক ভিডিওটো আৰম্ভ কৰো। আৰু এতিয়া আমি আহি পালো সেই ঠাইডোখৰ। চাওক আপোনালোক কি ধুনীয়া ঠাই, কি সুন্দৰ ভিউ। আপোনালোকে যোনফালে চাৰিওফালে সেউজীয়া গছ গছনি, চৰাই চিৰিকটি। আৰু এটা কথা হৈছে আমি আহোঁতে ইয়াত শিয়াল আছিল, এটা দল শিয়াল, আৰু আমাক দেখা পাই পলাই গ'ল। চাওক না চৰাই, কিমান চৰাই আছে ইয়াত। মানে ইয়াত মানে বানপানী হৈ গৈছিল আৰু ইয়াত খাল বিল আৰু ওচৰতে নদী আছে, বহুতকেইটা পুখুৰী আছে আৰু মানে ধুনীয়া এটা ঠাই। আৰু আজি মোৰ লগত আছে দীপ ব্লগছ, আৰু দীপ ব্লগছে এতিয়া ড্ৰোন উৰাব। চাওক আপোনালোকে, আমাৰ দীপ ভাই পুৰা ব্যস্ত ড্ৰোন উৰোৱাত, আৰু আপোনালোকে চাবলৈ হ'ব ড্ৰোন শ্বট। দীপ ভাই উৰাই আছে ড্ৰোন। এতিয়া আমি ওপৰৰ পৰা উপভোগ কৰোঁ এই সুন্দৰ ঠাইখন। আৰু আপোনালোকে চাওক এই কিদৰে মাছক আধাৰ দি আছে। এয়া হৈছে দীপ ব্লগছ, ভিডিঅ' শ্বুট কৰিছে। আৰু এয়া খুৰা কি দিছে খুৰা ইয়াতে? মাছৰ খাদ্য। এই মাছৰ খাদ্য, এই মাছৰ খাদ্য, মাছৰ হয়। ইয়াতে এনে মাছ জীয়া হয় না না নদীৰ পৰা? নহয়, বাহিৰৰ মাছ আহে আমাৰ। হয়, নদীৰ আধাৰ দিলি বাহিৰৰ মাছ আহি থাকে। হয়, নদীৰ পৰা আহে, নদীৰ পৰা আহি থাকে। ইয়াতে মাছ এনে কিমান মান পায় ইয়াতে? মোটামুটি 2 লাখ 2.5 লাখ টকাৰ কৰি হয় বছৰত। আৰু ইয়াতো মাছটো বাহিৰত বিক্ৰী হয় নাই? বাহিৰত বিক্ৰী হয়, চব বাহিৰত বিক্ৰী হয় না বাজাৰে বাজাৰে। ইয়াতে বানপানী যি হয়, বানপানীৰ সময়ত কেনেকুৱা কি কৰা হয় ইয়াতে? বানপানীত একো নকৰাই, এনেই থাকে। এনেই থাকে না? বহুত হয় নি পানী? কিমান মান হয় ইয়াতে? বহুত হয় পানী, মোটামুটি ভিতৰতো জল দিছিল আমাৰ। মাছে কি ধুনীয়া মাছ। আৰু আপোনালোকে ড্ৰোন শ্বটটো চাই কেনে পালে জনাব। আৰু মোৰ চেনেলটো নতুন হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। আৰু ইয়াৰ চেনেলটো নতুন হয় আৰু চেনেল নতুনকৈ খুলিছে। প্লিজ যোন নতুন মেম্বাৰ আছে ইয়াৰ তাত আহি পেলাই পুৰা চেনেলটো পুৰা যিমান পাৰে ইমান ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক ক'ব বোলে। আজি মই আহিছিলোঁ দীপ ব্লগছৰ লগত, আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। আজিলৈ টাটা, বাই বাই।